ভিউৱাৰ্ছ কি খবৰ সকলোৰে ভালনে আজি এটা নতুন টাইপৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি মোৰ এই গাড়ীখনৰ অলপ ৰিভিউ দিম বুলি ভাবিছোঁ এখন হৈছে Tata altroz XM Plus গাড়ীখন প্ৰিমিয়াম হেচবেকৰ গাড়ী আৰু ভাৰতত পোৱা একমাত্ৰ প্ৰিমিয়াম হেচবেক যি সেফটিত 5 ষ্টাৰ ৰেটিং পাইছে এখন 1.2 লিটাৰৰ BS6 3 চিলিণ্ডাৰ ইঞ্জিন আজি গাড়ীখন অলপ ৰিভিউ দিম বুলি ভাবিলোঁ গাড়ীখন কিনা প্ৰায় 2 মাহে ওপৰ হ'ল গতিকে গাড়ীখনৰ ৰিভিউ দিম বুলি ভাবিছোঁ আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আহকচোন এতিয়া গাড়ীখনৰ কি পাই ষ্টাৰ্ট কৰোঁ এইটো হৈছে ফ্লিপ কি আৰু আন এটা হৈছে নৰ্মেল কি ইয়াত তিনিটা অপশ্যন আছে লক আনলক আৰু এইটো ফ'ল' মি হেডলেম্প বুলি কয় এইটো টিপিলে গাড়ীখনৰ হেডলেম্প দুটা অন হৈ যায় যদি কেতিয়াবা আন্ধাৰত গাড়ীখন বিচাৰি নাপায় তেতিয়া এই অপশ্যনটো আপুনি টিপিব পাৰে আমি টিপি দেখুৱাই দিছোঁ দেখিছে গাড়ীখনৰ লাইট দুটা অন হৈ আছে আকৌ টিপি দিলে অফ হৈ যাব এতিয়া আহকচোন গাড়ীখন এটা অভাৰভিউ দি লওঁ এইটো হৈছে গাড়ীখনৰ ফ্ৰণ্ট ছাইডত কি কি আছেনো চাই লওঁ এইটো হৈছে গাড়ীখনৰ হেডলেম্প ইয়াত প্ৰজেক্টৰ হেডলেম্প নাহে নৰ্মেল হেল'জেন হেডলেম্প আহে এইটো হৈছে টাৰ্ণ ইণ্ডিকেটৰ ইয়াত ইয়াৰ ওপৰৰ মডেলত ফগ লেম্প আহে এখন XM প্লাছ বাবে ইয়াত ফগ লেম্প নাহে ফগ লেম্পৰ অপশ্যন আহে আপুনি ফগ লেম্প ইয়াক ইনষ্টল কৰি ল'ব পাৰে এইখিনি গাড়ীখনৰ ফ্ৰণ্ট ছাইডত চাই লওঁ ছাইডৰ ভিউটো এইখন হৈছে গাড়ীখনৰ ছাইড ভিউটো এইটো হৈছে গাড়ীখনৰ টায়াৰ চাইজ হৈছে 195/55R16 ইয়াত এলয় হুইল নাহে ইয়াত ষ্টিল হুইল উইথ ফুল হুইল কভাৰ আহে গাড়ীখনৰ যোনটো ইণ্ডিকেটৰ ইয়াত ORBMত দিয়া নাই ইয়াত গাড়ীখনৰ বডিত আছে লগতে গাড়ীখনৰ ORBM অট'মেটিক হয় অটো ফ'ল্ড হয় এখন ব্লেক কালাৰত আছে আৰু গাড়ীখনৰ যোনটো মিৰৰ ছাইড দুটা ধুনীয়াকৈ ব্লেকত আছে যিটো দেখিবলৈ খুব ধুনীয়া লাগে এইটো ছাইড বিডিং গাড়ীখনৰ এচেছৰি হিচাপে লগোৱা হৈছে এইটো গাড়ীখনৰ পিছ টায়াৰ গাড়ীখনৰ যোনটো বডি হেণ্ডেল ড'ৰ হেণ্ডেল এইটো গাড়ীখনৰ বডি কালাৰতে আছে আৰু আনহাতে বেক ড'ৰৰ যোনটো হেণ্ডেল ইয়াত আছে ইয়াত নাই ইয়াত আছে আহকচোন এতিয়া গাড়ীখনৰ বেক ছাইডলৈ যাওঁ এইটো হৈছে গাড়ীখনৰ বেক ছাইডৰ পৰা গাড়ীখন অতি এট্ৰেক্টিভ লুক এটা আছে বেক ছাইডত ইয়াত এইটো মডেলৰ ৰিয়াৰ ৱেপাৰ নাহে এইটো গাড়ীখনৰ বেক লাইট বহুত ধুনীয়া লুক এটা আছে ইয়াত গাড়ীখনৰ দুটাকৈ পাৰ্কিং সেন্সৰ আছে গাড়ীখনৰ আনটো ছাইডত ইয়াত ফিউল টেংক আছে এখন পেট্ৰল হয় ইয়াত মুঠ ফিউল টেংক কেপাচিটি 37 লিটাৰ এইটো হৈছে গাড়ীখনৰ আনটো ছাইড
এতিয়া আহকচোন গাড়ীখন প্ৰথমতে আনলক কৰি লওঁ। আনলক কৰোঁতে দেখিলে মিৰৰ দুখন অটো ফল্ডেবল হয়। আহকচোন এতিয়া গাড়ীখনৰ বুট স্পেচটো চাই লওঁ। গাড়ীখনৰ বুট স্পেচটো অন কৰিবলৈ উঠাবলৈ ইয়াত এটা ছুইচ আছে। ইয়াত এখন মই লগাইছোঁ ভূটানী মন্ত্ৰৰ ফ্লেগ, মজা লাগে দেখিবলৈ। গাড়ীখনৰ বুট স্পেচটো অকণ লেতেৰা হৈ আছে আৰু এইখনৰ তলফালে ইয়াত স্পেয়াৰ হুইলটো আছে আৰু গাড়ীখনৰ টুল কিটটো ইয়াতে আছে তলফালে। এইটো গাড়ীখনৰ লগত এটা কিট দিছে যিটোৱে গাড়ীখন ক'ৰবাত যদি টায়াৰ পামচাৰ হয় আৰু স্পেয়াৰ টায়াৰ নাথাকিলে কিছু সময়ৰ কাৰণে টায়াৰটো পুনৰ সক্ৰিয় কৰি ৰাখে। আৰু কেতিয়া বুটটো অফ কৰি দিওঁ। এতিয়া আহকচোন গাড়ীখনৰ বেক চাইডৰ স্পেচ চিট কমফৰ্টটো চাই লওঁ। গাড়ীখনৰ এনেকৈ বেক চাইডটো খুলিব লাগে। এইটো হৈছে গাড়ীখনৰ বেক চাইডৰ ভিউটো। বেক চাইডৰ এখন চিট কভাৰ লগোৱা হৈছে। ইয়াত ফিক্স হেডৰেষ্ট আছে, যথেষ্ট আৰামদায়ক চিট, দূৰৰ যাবৰ কাৰণে যথেষ্ট কমফৰ্ট। এইখন হৈছে দৌৰত ইয়াত পাৱাৰ উইণ্ডো ছুইচ আছে, এইটো পিয়ানো ব্লেক ফিনিছত আছে। এইখিনি গাড়ীখনৰ বেক চাইডটো। আহকচোন এতিয়া ড্ৰাইভাৰ চিটলৈ যাওঁ। ড্ৰাইভাৰ চিটলৈ যাওঁ। এইটো হৈছে ড্ৰাইভাৰ চিটৰ ভিউটো। আহকচোন এবাৰ বাৰু পিছ চাইডৰ পৰা কেবিনৰ ভিউটো দেখুৱাই লওঁ। এইটো পিছ চাইডৰ পৰা ড্ৰাইভাৰ কেবিনৰ ভিউ। বহুত ধুনীয়া এট্ৰেক্টিভ এটা লুক আছে, এইটো প্ৰিমিয়াম এটা ফিল হয়, বহুত ধুনীয়া হয়। আহকচোন এতিয়া ড্ৰাইভাৰ চিটলৈ যাওঁ। এতিয়া ড্ৰাইভাৰ চিটত বহি ল'লোঁ। প্ৰথমতে ড্ৰাইভাৰ চিটৰ দূৰখন দেখুৱাই দিছোঁ। ইয়াত এয়া পাৱাৰ উইণ্ডোৰ ছুইচ, এইটো হৈছে ORBMৰ ছুইচ। তলফালে এইটো ছাউণ্ড বক্স। এইডাল ষ্টেৰিং, বহুত ধুনীয়া ফিডবেক ষ্টেৰিংডালৰ। গাড়ীখন বহুত কণ্ট্ৰলত থাকে, ষ্টেৰিঙৰ ফিডবেক যথেষ্ট ভাল। যিমানেই স্পীড বাঢ়ে সিমানেই ষ্টেৰিং টাইট হৈ আহে, যাতে ড্ৰাইভাৰ সদায় কনফিডেঞ্চটো অটুট থাকে। ইয়াত সিফালে কোনো অপশ্যন নাই, ইয়াৰ ওপৰৰ মতে ইয়াত ক্ৰুজ কণ্ট্ৰল আহে। ইয়াৰ পৰা গাড়ীখনৰ ইনফৰটেইনমেণ্ট ছিষ্টেমটো কণ্ট্ৰল কৰিব পাৰি। ইফালে আছে গাড়ীৰ হেডলেমৰ কণ্ট্ৰল, ইফালে আছে ৱেপাৰৰ কণ্ট্ৰল। ইয়াত গাড়ীখনৰ মিটাৰ, ইয়াত ডিজিটেল নাহে, জাষ্ট এখন MID আহে মাজত। প্ৰথমতে গাড়ীখন ইগনিশ্যনটো অন কৰি দেখুৱাই দিছোঁ আপোনালোকক। দেখিছে আপোনালোকে, অকণমান পোহৰৰ কাৰণে হেৰি হৈ আছে। ইয়াত MIDখনত আপোনাক এভাৰেজ ট্ৰিপ কিমান দূৰ চলালে সেইখিনি গোটেইখিনি পোৱা যাব। ইয়াত দুটা মুড আছে, এতিয়া বৰ্তমান চিটি মুডত আছে। ইয়াত যোনটো ছুইচ আছে সেইটো ছুইচ টিপিলে গাড়ীখন ইকনমি মুডলৈ আহে। ইয়াত টিপাৰ লগে লগে কৈ দিব ইকনমি ড্ৰাইভ মোড এক্টিভেটেড। শুনিলে আপোনালোকে। এতিয়া এইখিনিয়ে ড্ৰাইভাৰৰ ষ্টিৰিঙৰ ওচৰত থকাখিনি। এতিয়া আহোঁ ইয়ালৈ। এইটো হৈছে গাড়ীখন ইনফৰটেইনমেণ্ট ছিষ্টেম, হৰমনৰ হয়, যথেষ্ট ভাল। ব্লুটুথ কানেক্টিভিটি আছে। এপল কাৰপ্লে আছে। ইয়াত ট্ৰিপৰো ৰেটিং দিয়া হয়, নিজেই দিব পাৰি বা গাড়ীখনে নিজেই দিয়ে কেনেকুৱাকৈ চলাইছে, এফিচিয়েঞ্চি কিমান,
ড্ৰাইভিং কেনেকুৱা সেফটি কেনেকুৱা যথেষ্টখিনি দিয়ে তলত হৈছে এচি ভেন ইফালেও আছে এটা ড্ৰাইভাৰৰ সাইডত আছে এটা ইয়াত অলট্ৰজৰ বেজিং আছে পিছ সাইডো আছে এটো ইয়াত ক্লাইমেট কন্ট্ৰলটো অটোমেটিক নহয় মেনুৱেল হয় কিন্তু যথেষ্ট ভাল কুলিং দিয়ে ইয়াত অকমান স্পেস আছে স্পেসটো ইয়াত ওপৰৰ যিখিনি মডেল ইয়াত চাৰ্জিং ওৱাৰলেছ চাৰ্জিং আহে যে 5 স্পীড মেনুৱেল ট্ৰান্সমিশ্যন উইথ ৰিভাৰ্স যথেষ্ট ভাল ধৰিবৰ বাবে ইয়াত যথেষ্ট স্পেস আছে ইয়াত বটল হোল্ডাৰ আছে দুটা বটল থৈ দিয়া আছে হৈছে পাৰ্কিং ব্ৰেকডাল ইয়াত যথেষ্ট স্পেসো আছে ইয়াত ডাঙৰ গ্লাভ বক্স আছে যথেষ্ট স্পেস আছে তো সিট হয় এডজাস্টেবল হেডৰেষ্ট আছে যথেষ্ট ভাল আকচুৱেলি এতিয়া গাড়ীখনৰ ইঞ্জিনটো এবাৰ চাই লওঁ ইঞ্জিনটো তলৰ সুইচ আছে অন কৰিবলৈ খুলিবৰ বাবে এইটো হৈছে গাড়ীখনৰ ইঞ্জিন আপোনালোকে দেখিছে গতিকে দুমহীয়া গাড়ীখন এটা থুলমূল আভাস দিলোঁ গাড়ীখন কেনেকুৱা কি ফিচাৰ্ছ আছে এতিয়া যদি ড্ৰাইভিং এক্সপিৰিয়েঞ্চৰ কথা ক'বলৈ যায় বা গাড়ীখনৰ ফিডবেকৰ কথা ক'বলৈ যায় ড্ৰাইভিং ফিডবেক গাড়ীখন যথেষ্ট ভাল যথেষ্ট কনফিডেন্স অৱশ্যে গাড়ীখন মাৰুতি সুজুকি নিচিনা ষ্টেণ্ড পিকআপটো অলপ কম ষ্টেণ্ড পিকআপটো লাহে লাহে লয় কিন্তু যেতিয়া গাড়ীখন 60 স্পীডত চুই দিয়ে গাড়ীখনে যথেষ্ট এনাৰ্জেটিক হৈ উঠে গাড়ীখন আৰু যথেষ্ট ভাল চলাবলৈ আৰু কনফিডেন্সটো যথেষ্ট ভাল থাকে গাড়ীখন কেতিয়াও অভাৰটেক কৰোঁতে টাৰ্ণিঙত কেতিয়াও গাড়ীখন ইমবেলেঞ্চ নহয় ড্ৰাইভাৰক যথেষ্ট কনফিডেন্স দিয়ে মই আগতে গাড়ী শিকিছিলোঁ যদিও এইখন গাড়ী ভালকৈ চলাবলৈ নিজৰ গাড়ীখনকে চলাবলৈ লৈছোঁ আৰু কিন্তু যথেষ্ট কনফিডেন্স যথেষ্ট ভাল আৰু গাড়ীখন অভাৰটেক কৰিলে কেনেকৈ কিমান সময়ত অভাৰটেক কৰিব পাৰিব টাৰ্ণিং কাটিলে ভালকৈ হ'ব নাই বা সেইকাৰণে যথেষ্ট আৰামদায়ক গাড়ীখন আৰু সেইকাৰণে যথেষ্ট কমফৰ্টেবল আৰু ড্ৰাইভিং এক্সপিৰিয়েঞ্চ যথেষ্ট ভাল ফিডবেক যথেষ্ট ভাল কিন্তু যদি কোনোবা ইনষ্টেণ্ট পিকআপৰ আশা কৰে সেই ইনষ্টেণ্ট পিকআপটো হয়তো গাড়ীখনে দিব নোৱাৰিব পাৰে কিন্তু গাড়ীখন যথেষ্ট সেফটিৰ দিশতো ভাল আৰু যেহেতু গাড়ীখন হেডছবেক গাড়ী হয় গোটেই ৰাস্তাতে লাগি ধৰে সেইকাৰণে যথেষ্ট ভাল হাইৱেত চলাবৰ বাবে কিন্তু গাড়ীখনৰ এটা প্ৰব্লেম আছে যেহেতু গাড়ীখনৰ এটা গ্ৰাউণ্ড স্কেনটো যথেষ্ট কম কেৱল 165 mm সেইবাবে হয়তো যিটো ভঙা চিঙা ৰাস্তাত অকণমান গাড়ীখন প্ৰব্লেম দিব পাৰে প্ৰব্লেম মানে সবাত প্ৰব্লেম নিদিয়ে কিন্তু তলফালে অকণমান লাগি ধৰা ভয় থাকিব পাৰে গতিকে এইখনেই হৈছে দুমহীয়া গাড়ীখনৰ ফিডবেক কি ফিচাৰ্ছ আছে মই মোটামুটি যিখিনি জানো যিখিনি বুজিছোঁ সেইখিনি কৈছোঁ আপোনালোকক কেনেকুৱা পাইছে জনাব আৰু যদি এনেকুৱা সদায় গাড়ী ফিডবেকৰ গাড়ী ৰিভিউ আৰু ওনাৰৰ ফিডবেকৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে তলত কমেণ্ট দিব মই নিশ্চয়কৈ এটা নতুন প্ৰয়াস কৰিম আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে ভাল পাব